আহিম সোনকালে চেনেলটোৰ জৰিয়তে লগ পাম। নমস্কাৰ দৰ্শকসকল, আকৌ এবাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। বৰ্তমান মই আৰু আমাৰ এয়া বিয়া আহি আছোঁ ফেচবুক গ্ৰুপ ৰংঘৰৰ গেট টুগেডাৰত বেলতলাত হ'ব, তাৰ কাৰণে ওলাই আহি আছোঁ। গতিকে আপোনালোকে চাই থাকিব, মই তাতে কি হয় কি নহয় সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰিম আৰু ভাল হ'ব। প্ৰগ্ৰেমখন যেতিয়া দেখিছোঁ তেতিয়াই গম পাইছোঁ খুব বেছি ভাল হ'ব। সঞ্জীৱে আমাক থ'বৰ কাৰণে আহিছে আৰু থৈ পেলাই গুচি আহিব, আমি দুজনীয়ে থাকিম তাত। গতিকে শেষলৈকে চাই থাকিব আৰু ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব। চ' আহক, ফাইনেলি আহি পাইছোঁহি আৰু আপোনালোকক দেখুৱাই থাকিম, চাই থাকিব। আচলতে আমাৰ পৰিয়াল এটা বৃহৎ পৰিয়াল ৰংঘৰ, আৰু আমাৰ পৰিয়াল ইয়াত আৰু সেইখিনি মানুহৰ মনত মিলাই দিয়ে। সেইখিনি গাঁৱৰ হৈ উৰে, পখিলা হৈ উৰে, চৰাই হৈ সকলো কৰিব চাগে পাৰিম, কিন্তু সৎ হৈ জীয়াই থাকিবলৈ বৰ টান। আমি প্ৰত্যেকেই জন্মগতভাৱে পৃথিৱীলৈ লৈ আহিছোঁ এখন এখন মুখ। কেৱল চাগে অভিনয় চৰ্চা কৰাৰ বাবে বা অভিনয়ৰ সৈতে জড়িত হৈ থকাৰ বাবে বিশ্বাস কৰোঁ বা দেখোঁ যে বহু সময়তে আজিকালি আমাৰ সন্মুখত থকা প্ৰত্যেকেই নিজৰ মুখৰ উপৰিও নিজৰ মুখতে লৈ থাকে আন এখন মুখ, যদিও কিন্তু আমি অভ্যাস কৰিবলগীয়া হয় হাজাৰখন মুখ পিন্ধাৰ কাম কৰাৰ বাবে। প্ৰগ্ৰামবোৰ হৈ আছে, ভাল লাগিছে। দেখাই থাকিম বাৰু, যিমানখিনি পাৰোঁ ইমানখিনি দেখাবলৈ চেষ্টা কৰিম। অনেক মৰম আৰু শুভকামনা জনাইছোঁ। প্ৰথমতে মই
এইফালে প্ৰগ্ৰাম হৈ আছে চাউথৰ এডমিন হয় ৰংঘৰ গ্ৰুপৰ মই দুমাহমান হৈছে হ'লেও মানে খুব ভাল লাগিছে আৰু আপোনালোকে চাই থাকক খুব ধুনীয়াকৈ প্ৰগ্ৰেমটো কৰিছে মই দেখাই আছোঁ আপোনালোকৰ দিনা চাই থাকিব আৰু মোৰ ইণ্টাৰভিউ চেনেলত মৌচুমী বাৰ ইণ্টাৰভিউ ল'ম সোনকালে এতিয়া ইয়াতে কুকিং কম্পিটিশ্যন হ'ব কৰি আছে কি নাম আপোনাৰ মল্লিকা শৰ্মা আৰু ইয়াৰ ৰুমি গোস্বামী বাইদেউ আজি কুকিঙৰ কাৰণে ৰেডি কৰি আছে ইয়াৰ ডেক'ৰেশ্যন কৰি আছে কি বনাইছে এইটো হৰিয়ালি চিকেন আপোনাৰ মেইন কোৰ্চত এইটো কি বনাইছে এইটো মালাই চিকেন কুকিং কম্পিটিশ্যনত বাইদেউ আপোনাৰ নাম আজি কি আছে আপোনাৰ আইটেমত আজি মোৰ ষ্টাইলত চাহী পনীৰ আৰু ডেজাৰ্টত আছে পায়স অকণমান দেখাই দিওঁ খুব ধুনীয়াকৈ সজাইছে অল দ্য বেষ্ট অল দ্য বেষ্ট থেংক ইউ ৰুমি বাইদেউ অল দ্য বেষ্ট আৰু এইফালে এয়া দেখিছে আপোনালোকে ফুল ডেক'ৰেশ্যনৰ কম্পিটিশ্যন হৈ আছে সেইকাৰণে ইয়াত ড্ৰাই ফুল আৰু কিছুমান কেঁচা ফুলো আছে ইয়াত দেখিছে যিকোনো হ'ব পাৰে তাৰে কম্পিটিশ্যন হ'ব সেইকাৰণে এয়া সজাই ৰাখিছে ধুনীয়াকৈ মই অকণমান দেখুৱাই দিছোঁ আৰু আপোনালোকক প্ৰগ্ৰামৰ মাজে মাজে এইখিনিও আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ এইফালে প্ৰগ্ৰাম চলি আছে Please welcome on stage Mitali Hazarika Jathai. She will be the judge of the upcoming cooking competition. সকলোলৈকে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ কবিতা আচলতে মই আবৃত্তিকাৰ নহয় কিন্তু মই মোৰ মনৰ অনুভৱ কিছুমান মই লিখি থওঁ তাকে এতিয়া মই অকল নহয় শিল্প এজনৰ অকাল মৃত্যু মানে অধমিত হয় সকলো আপোনজন প্ৰিয়তমা জাজে টেষ্ট কৰি যোৱাৰ পাছত মোকো খাবলৈ মাতিলে গতিকে ৰৈ নাথাকোঁ আৰু সৰু চাই লওঁ নাতে বহুত টেষ্টি হৈছে দেই মোৰ শ্ৰদ্ধাৰ আৰু মৰমৰ ৰংঘৰৰ প্ৰত্যেকগৰাকী সদস্যা আৰু ইয়াত উপস্থিত থকা অতিথিসকল আৰু সুধীবৃন্দ পোনপ্ৰথমে আপোনালোক আটাইকে মোৰ সশ্ৰদ্ধ প্ৰণাম যাচিছোঁ এই ৰংঘৰৰ মই আচলতে এগৰাকী খুবেই কি ক'ম ক্ল'জ ৰংঘৰৰ লগত কিয়নো মেঘালী মৌচুমী এই দুইজনী মোৰ একদম নিজৰ ভণ্টি আৰু ইমান সুন্দৰকৈ তেওঁলোকে এই ৰংঘৰ যিটো গ্ৰুপ ইমান সুন্দৰকৈ চলাই আহিছে মই মাজে মাজে প্ৰায় আচৰিত হওঁ কাৰোবাৰ যদি জন্মদিন থাকে সুন্দৰকৈ তেওঁলোকে উইচ কৰে এনেকুৱা লাগে যে মানে শ্ৰীকৃষ্ণ হ'ব পাৰে
গোপিনী এজনীৰ লোৱা তুমি ৰাধা ফেভৰেট জয় বাহিৰ পুৰে যমুনা জয় বাহিৰ পুৰে যমুনা অভিকারিণী রাধাই তিসারিনে পাশাম হতে বিনুমাই জয় বাহির পুরে যমুনা জয় বাহির পুরে যমুনা প্রেম
chicky jackie chow, okay chow, chicky jackie chow, chicky jackie chow, okay chow, chicky jackie chow, chicky jackie chow, okay chow, chicky jackie chow. আপোনালোক উপস্থিত সকলোকে সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ ময়ো ভবা নাছিলোঁ সমীৰে কোৱাৰ দৰে যে এনেকুৱা এটা মানে আয়োজন হৈছে ইয়াত আৰু নিশ্চয় হ'ব বুলি এইটো ভাবি আছিলোঁ কাৰণ মোক যোনে মাতিছে গৌতম বা মেঘালী তেওঁলোকে এটা সাধাৰণ বনভোজ পাতিলেও খুব সুন্দৰকৈ আয়োজন কৰে গতিকে আজি যে এনেকুৱা এটা অনুষ্ঠান হ'ব মই এইটো অলপ অনুমান কৰিছিলোঁ কিন্তু খুব ভাল লাগিছে আহিয়েই মোৰ এটি প্ৰিয় গীত শুনিলোঁ সংগীতা বাইদেউ যায় বাঁহী সুৰে সদায় শুনি ভাল লাগে সেইটো গান শুনাৰ পিছত আৰু বেলেগ গান শুনিবলৈ মন নাযায় বৌ আছে দেখোন মোক দেখাই দিছিলোঁ চ' মই সংগীতা বাইদেউ বহুত ভাল লাগে ইয়াৰ পৰাই আপোনাক নমস্কাৰ জনাইছোঁ সকলোকে বিশিষ্ট অতিথি যিসকল উপস্থিত আছে সকলোকে নমস্কাৰ জনাইছোঁ আৰু ভাল লাগিছে আৰু আশা কৰিছোঁ আজিকালি এই যি ইণ্টাৰনেটৰ যুগ ইণ্টাৰনেটৰ কিছুমান ডাউনফলছ আছে আৰু কিছুমান ভালো আছে আৰু ভালটো আজি এই অনুষ্ঠানটো কাৰণ সকলোকে একত্ৰিত কৰিব পাৰিছে আপোনালোক সকলোৱে যিখিনি মনে মিলা মানুহ আছে যিয়ে ভাল কাম কৰি বা কলাসুলভ কাম কৰি ভাল পায় গান গাই ভাল পায় লিখি ভাল পায় কবিতা কৰি ভাল পায় তেওঁলোক আপোনালোক সকলো আজি একগোট হ'ব পাৰিছে কেৱল টেকন'লজিৰ বাবে গতিকে টেকন'লজিৰ বাবে আচলতে আমি এটা হাত চাপৰি দিব লাগে কাৰণ আমি টেকন'লজি সদায় এয়া নয়নমণি শইকীয়া সম্বৰ্ধনা জ্ঞাপন কৰিব মৌচুমী বৰলৈ পোনপ্ৰথমে সকলোলৈকে মোৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ বিশেষকৈ এনেকৈ কথা কোৱা অভ্যাস নাই কিবা যদি ভুল হয় ক্ষমা কৰিব আৰু আচলতে সঁচাকৈ ভাল লাগিছে মোক যেতিয়া জিদ্দাই ফোন কৰিলে গুৱাহাটীত আছানে মই আছোঁ বুলি ক'লোঁ আৰু বিশেষকৈ অহা কথা নাছিলে কিন্তু মই ভাবিলোঁ কি এটা ইমান ধুনীয়া অনুষ্ঠান পাতিছে মই আগতে এনেকৈ লগো পোৱা নাই আপোনালোকক আৰু বহুত আশাৰে আহিছোঁ লগ পোৱাৰ তাকে দেখিছোঁ ভাল লাগিছে সঁচাকৈ আৰু সকলোৱে যাতে আশীৰ্বাদ কৰে আগলৈকে যাতে মই এনেকৈ ভালদৰে খেলি অসম বা ভাৰতবৰ্ষৰ গৌৰৱ কঢ়িয়াই আনিব পাৰোঁ আৰু বিশেষকৈ আজি দাদাই কোৱা নিচিনাকৈ লাভলীনাই খেলি আছে আপোনালোকে যাতে সকলোৱে আশীৰ্বাদ কৰে তাই বিশ্ব চেম্পিয়ন যাতে জয় কৰি আহিব পাৰে আৰু আপোনালোকে মৰম আৰু আশীৰ্বাদ কৰি যায় আমি যাতে অসমৰ কাৰণে বা ভাৰতবৰ্ষৰ কাৰণে গৌৰৱ কৰি আনিব পাৰোঁ ধন্যবাদ নয়নমণি শইকীয়ালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰি মই তেখেতক অনুৰোধ কৰিছোঁ সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ জিদ্দা আৰু মৌচুমী আৰু মেঘালীক অনুৰোধ কৰিম যাতে অহা বছৰ বা নেক্সট ৰংঘৰৰ ফাংচনটো যাতে সৰু সজাই ষ্টেডিয়ামত ধন্যবাদ সঁচাই খুব ভাল লাগিছে ইতিমধ্যে কপিলে কোৱাৰ নিচিনা সামাজিক মাধ্যমৰ জৰিয়তে ইমান ডাঙৰ এটা অনুষ্ঠান তেওঁলোকে গঢ় দিছে আৰু ইয়াতে গম পোৱা যায় তেওঁলোকৰ যিটো মৰম ভাল পোৱা যিটো ভাতৃত্ববোধ বা ইজনে সিজনৰ প্ৰতি যিটো এটা অনুভৱ সেইটো খুব ডাঙৰ বস্তু আচলতে আজিকালি সমাজত সেইটো লাহে লাহে টুটি গৈছে Yeah.
নদী পাৰ হৈ তোমাৰে খাব তুমি হেৰুৱা মানকি মানুহ যদি নহয় মানুহ ডাঙৰ কাহানিও নহয় মানুহ যদি নহয় মানুহ ডাঙৰ কাহানিও নহয় মানুহ যদি ডাঙৰ কাহানি বা হয় মানুহ লাজ পাব কোনে নকোৱা কমনীয়া মানুহে মানুহৰে বাবে যদিহে অকণো চাউণ্ড আহি আছে গানৰ দাদা আহিব মোৰ চেনেলত গতিকে লগ পাম সোনকালে আহিম সোনকালে চেনেলটোৰ জৰিয়তে লগ পাম সকলোৱে খুব ধুনীয়াকৈ থাকক আমি তাৰপিছত আহিলে বহুত কথা পাতিম এগৰাকী বাইদেউ ইয়াতে লগ পালোঁ নামটো আপোনাক কৈ দিয়ক মনীষা বৰঠাকুৰ বাইদেৱে গান গায় আৰু বাইদেউৰ এটা ইউটিউব চেনেল আছে গতিকে আপোনালোকে চাব পাৰিব চেনেলটোৰ নামটো কৈ দিব আপোনাৰ মনীষা বৰঠাকুৰ বুলি আছে নামটো মই বাৰু লিংকটো দি দিম ডেছক্ৰিপশ্যনত আপোনালোকে বাইদেউৰ চেনেলটোত এবাৰ চাবগৈ দুৰ্লভ খবৰ জ্ঞাপন কৰিছে জীৱনৰে জাগৃতি ছন্দ সেউজীয়া জীৱনৰে জাগৃতি ছন্দ আহে আহে জনতাৰ অন্তৰে অন্তৰে অনুভৱ কন্ত আহে আহে প্ৰচাৰিত অৰুণবাণী আগবাঢ়ে আগবাঢ়ে অগ্ৰগামী তৰুণ প্ৰেৰণী আগবাঢ়ে আৰু এতিয়া এয়া কেক কাটিঙৰ টাইম হৈছে কেক কটাৰ পাছতে আমি লাঞ্চ কৰিবলৈ যাম আজি ব্ৰেকফাষ্ট লাঞ্চ সকলোৰে
সেইখিনিয়ে ইয়াতে যোগাৰ কৰা হৈছে গতিকে লাঞ্চ কৰাৰ আগে আগে কেকটো সকলোৱে মিলি কাটি ল'লোঁ অৱশ্যে সকলোখিনি নাই কিছুমান অলৰেডি লাঞ্চ কৰিব গৈছে যিখিনি আছে সেইখিনিৰ মাজতে কেকটো কাটিবলৈ লৈছে আৰু আছে সকলোৱে মিলিজুলি এনেকৈ কেকটো কাটিছে সকলোৱে খালে আমাৰ মৌকো খাব দিছে গতিকে ময়ো খাই লওঁ আৰু নমস্কাৰ জনাইছোঁ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ মেঘালী বা মৌচুমী বা আৰু ৰংঘৰ পৰিয়ালক বহুত বহুত ধন্যবাদ আচলতে আজি আমি দুইজনী ভাগৰুৱা হৈ আছোঁ ডিব্ৰুগড়ৰ পৰা আজি ৰাতিপুৱা 9 বজাত আহি পাইছোঁ কিবা ভুল ভ্ৰান্তি হ'ব পাৰে তাৰ কাৰণে পুনতে ক্ষমা বিচাৰি লৈছোঁ
প্ৰশ্ন আছে আগতে গীতটি গাই লৈছোঁ দেখি ভাবো হাত নয় এই যদি নয়
পাম আৰু